নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টিত তোমালোকৰ বাবে লৈ আহিছোঁ দশম শ্ৰেণীৰ অসমীয়া বিষয়ৰ দ্বিতীয় অধ্যায় জিকিৰ পাঠৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ। তো পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চমু উত্তৰ দিয়া। ক. জিকিৰৰ ৰচক কোন? উত্তৰ আজান ফকীৰ। খ. জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? উত্তৰ হিন্দু ধৰ্মৰ ভক্তিমূলক গীতৰ লগত তুলনা কৰিব পাৰি। ঘ. জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? উত্তৰ আৰবী ভাষাৰ জিকৰ শব্দৰ পৰা ওলাইছে। পৰৱৰ্তী প্ৰশ্ন, তলৰ শব্দবোৰৰ অৰ্থ লিখা। ৰচুল, মমিন, ৰহম, কুতুব, বান্দা। উত্তৰ ৰচুলৰ অৰ্থ দেৱদূত, ঈশ্বৰৰ প্ৰেৰিত পুৰুষ, আল্লাহৰ দূত। মমিন বিশ্বাসী মুছলমান। ৰহমৰ অৰ্থ দয়া। কুতুবৰ অৰ্থ নক্ষত্ৰ আৰু বান্দাৰ অৰ্থ ভৃত্য বা চাকৰ। পৰৱৰ্তী প্ৰশ্ন, মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে খালে হলৰ লগত দৰিকাৰ টপালি। উল্লেখিত কবিতা ফাঁকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। ইয়াৰ উত্তৰ হ'ব উদ্ধৃত কাব্যাংশ আজান ফকীৰৰ ৰচিত জিকিৰ নামৰ কবিতাটিৰ পৰা দাঙি ধৰা হৈছে। মক্কা হৈছে ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ তীৰ্থস্থান। বহু সৌভাগ্যৰ ফলতহে মানুহে এই পবিত্ৰ স্থান দৰ্শন কৰিবলৈ সুবিধা পায়। এই মক্কালৈ যোৱা লোকসকলে যদি মনত নানা কুচিন্তা, হিংসা আদি লৈ গৈছে, আল্লাহৰ ধ্যান বা নাম স্মৰণ কৰা নাই, তেনেহলে আনক দেখুৱাই হজ বা তীৰ্থ কৰিব যোৱাৰ কোনো অৰ্থ নাই। তেনে লোক আল্লাহৰ ৰহমৰ পৰা বঞ্চিত হয়। আল্লাহৰ ৰহম সেইজনেহে লাভ কৰিব যিজনে তেওঁৰ জীৱনত সৎ চিন্তা, বিশ্বাস আৰু শুদ্ধ মনেৰে কাম কৰি যাব। অসৎ আৰু আল্লাহৰ অবিশ্বাসী লোকে কিবা উপায়েৰে এই পবিত্ৰ স্থানলৈ আহিলেও তেওঁলোকে মক্কাৰ দুৱাৰত তালি মাৰিহে থাকিব, প্ৰৱেশ কৰিব নোৱাৰে। যেনেদৰে শাল আৰু শলৰ মাজত যুঁজ চাবলৈ গৈ দৰিকা মাছে জিভাৰে টপালি মাৰি থকাৰ বাহিৰে একো কৰিব নোৱাৰে। পৰৱৰ্তী প্ৰশ্ন ব্যাখ্যা কৰা। পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খোদা ৰচুল লুকাই আছে মমিনৰ আঁৰত। উদ্ধৃত কাব্যাংশ আজান ফকীৰৰ ৰচিত জিকিৰ নামৰ কবিতাৰ অন্তৰ্গত। উক্ত কাব্যাংশই সংসাৰ যাত্ৰাত মানুহে যি নিজৰ অজ্ঞতাৰ বাবেই আল্লাহক বিচাৰি হাবাথুৰি খাই মৰে, অথচ মানৱৰ হৃদয়তে যে আল্লাহ বিৰাজমান তাকে বুজাইছে। পানীয়ে মানুহৰ তৃষ্ণা নিবাৰণ কৰে, অথচ পানীয়ে নিজৰ সেই গুণৰ বিষয়ে নাজানে। সেইদৰে জুইৰ যে উত্তাপ শক্তি আছে সেই কথা জুয়ে নাজানে। ঠিক একেদৰে আপোন হৃদয়তে অৱস্থিত ভগৱানক নিজৰ অজ্ঞানতাৰ বাবে মানুহে চিনি নাপায়। অৰ্থাৎ ভগৱানক বিচাৰি আমি দূৰলৈ যোৱাৰ প্ৰয়োজন নাই। পৰৱৰ্তী ব্যাখ্যাটো হৈছে মক্কাৰ দুৱাৰত চাহাব ত্ৰিবেণীৰ ঘাট, বেহাব নোৱাৰে তাত মায়াই ভেটে বাট। ইয়াৰ উত্তৰ হৈছে উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকীৰদেৱে লিখা জিকিৰ পাঠটিৰ পৰা তুলি লোৱা হৈছে। উক্ত কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে মায়াত আবদ্ধ হৈ থকা ব্যক্তিয়ে যে ভগৱানৰ দৰ্শন লাভ কৰিব নোৱাৰে তাকে ক'ব বিচাৰিছে। ইয়াত মক্কাক ত্ৰিবেণীৰ ঘাটৰ লগত তুলনা কৰা হৈছে। ত্ৰিবেণী অৰ্থাৎ ত্ৰিবেণী। ত্ৰিবেণী হৈছে হিন্দুসকলৰ পবিত্ৰ তীৰ্থস্থান। হিন্দুসকলে পবিত্ৰ বুলি মানি অহা গংগা, যমুনা আৰু সৰস্বতী নদীৰ সংগমস্থলীক ত্ৰিবেণীৰ ঘাট বোলে। হিন্দুসকলে বিশ্বাস কৰে যদি এই ত্ৰিবেণীৰ ঘাটত স্নান কৰিব পাৰে তেন্তে সকলো পাপ খণ্ডন হয়। কবিয়ে পবিত্ৰ মক্কাক ত্ৰিবেণী ঘাটৰ লগত তুলনা কৰিছে। মক্কা হ'ল মুছলমানসকলৰ পবিত্ৰ তীৰ্থস্থান। মক্কালৈ গ'লে হেনো সকলো পাপৰ খণ্ডন হয় আৰু জীৱন মুক্তি লাভ কৰিব পাৰি। কিন্তু মায়ামহত বন্দী হৈ থকা মানুহে মক্কা মদিনালৈ গ'লেও ঈশ্বৰৰ দৰ্শন লাভ কৰিব নোৱাৰে। এই মায়ামহে তেওঁলোকৰ মুক্তিৰ পথত বাধা দিয়ে, ফলত জীৱই জীৱনত দুখে লাভ কৰে। উক্ত কথা ফাঁকিৰ জৰিয়তে ইয়াকে বুজাব বিচৰা হৈছে। পৰৱৰ্তী ব্যাখ্যা সজাগ মইনাটিৰ অনেক যুগত দেওমাৰি পাৰ হলে এৰিলে প্ৰীতি। উত্তৰ উক্ত জিকিৰ ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পদ্ধতিৰ পৰা তুলি অনা হৈছে। মানুহৰ আত্মাৰ প্ৰকৃতিৰ বিষয়ে ক'বলৈ গৈ আজান ফকীৰে উক্ত জিকিৰ ফাঁকিৰ অৱতাৰণা কৰিছে। মানুহৰ আত্মা সজাত আবদ্ধ কৰি ৰখা এটি মইনা চৰাইৰ নিচিনা। মানুহৰ দেহৰূপী সজাত আত্মাৰূপী মইনা চৰাই বন্দী হৈ থাকে। মইনা চৰাইৰ স্বাভাৱিক বাসস্থান মুকলি আকাশ তথা অৰণ্যহে, সজা নহয়। সেইবাবে সুযোগ পালে সজাৰ পৰা ওলাই সি গুচি যায়। পৰিত্যক্ত সজাতিলৈ তাৰ আৰু মনত নপৰে। ঠিক তেনেদৰে আমাৰ স্বাভাৱিক বাসস্থান পৰমাত্মা বা আত্মাহে, দেহটো নহয়। সেইকাৰণে সময় আহিলে আত্মাই দেহটো পৰিত্যাগ কৰি পৰমাত্মাৰ ওচৰলৈ ঢাপলি মেলে। ইয়াৰ পিছত দেহটোৰ বিলাই বিপত্তি নোহোৱা হয়। জীয়াই থাকোঁতে আত্মাই নানা বুদ্ধি ভৰসা দি দেহটোক বিভিন্ন কামত লিপ্ত কৰায়।
পৰৱৰ্তী প্ৰশ্ন সমাৰ্থক শব্দ লিখা চিন্ত ঘাট পিৰিতি আসমান চিন্তৰ সমাৰ্থক শব্দ ভাব ঘাট পাৰ পিৰিতি প্ৰেম আসমান আকাশ এতিয়া মই তোমালোকৰ বাবে কিছুমান পাঠভিত্তিক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছো এইবিলাক অলপ ভালকৈ চাবা ইয়াৰ পৰা বহু প্ৰশ্ন পৰীক্ষাত আহি থকা দেখা যায় চমু উত্তৰ দিয়া জিকিৰৰ ৰচক কোন উত্তৰ আজান ফকিৰ পৰৱৰ্তী প্ৰশ্ন ৰহমৰ অৰ্থ কি উত্তৰ দয়া তাৰপিছত প্ৰশ্ন জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে উত্তৰ আৰবী পৰৱৰ্তী প্ৰশ্ন আজান ফকিৰৰ আচল নাম কি উত্তৰ হযৰত শাহ মিলন পৰৱৰ্তী প্ৰশ্ন হিৰবেনীৰ ঘাটত বেহাবলৈ যাওঁতে কিহে বাট ভেটা দিয়ে উত্তৰ মায়াই তাৰপিছত প্ৰশ্ন ৰসুল শব্দৰ অৰ্থ কি উত্তৰ দেৱদূত পৰৱৰ্তী প্ৰশ্ন অসমীয়া থলুৱা ভাষাৰ লগতে আৰু কি ভাষা জিকিৰত অন্তৰ্ভুক্ত হৈছে উত্তৰ আৰবী পাৰ্চী পৰৱৰ্তী প্ৰশ্ন উজনি অসমত প্ৰচলিত এটা লোকগীতৰ নাম কি উত্তৰ টকাৰী গীত তাৰপিছত প্ৰশ্ন আদম শব্দৰ অৰ্থ কি উত্তৰ আদি মানৱ পৰৱৰ্তী প্ৰশ্ন গদাধৰ সিংহই কত আজান ফকিৰক মছজিদ সজাই দিছিল উত্তৰ দিখমুখৰ খৰাগৰি চাপৰিত পৰৱৰ্তী প্ৰশ্ন আজান ফকিৰে কাৰ সময়ছোৱাত জিকিৰ আৰু জাৰি গীত ৰচনা কৰিছিল উত্তৰ গদাধৰ সিংহৰ সময়ছোৱাত পৰৱৰ্তী প্ৰশ্ন মক্কাৰ দুৱাৰত কি ঘাটৰ কথা কোৱা হৈছে উত্তৰ তিৰবনীৰ ঘাট পৰৱৰ্তী প্ৰশ্ন খোদা ৰসুল কাৰ আঁৰত লুকাই আছিল উত্তৰ মমিনৰ আঁৰত তাৰপিছত প্ৰশ্ন আসমান শব্দৰ সমাৰ্থক শব্দ কি উত্তৰ আকাশ পৰৱৰ্তী প্ৰশ্ন আজান ফকিৰ বিদেশৰ পৰা কলৈ আহিছিল উত্তৰ অসমলৈ তাৰপিছত প্ৰশ্নটি হৈছে অসমীয়া গীতি সাহিত্যৰ ইতিহাসত জিকিৰ আৰু জাৰি গীত সমূহ কি উত্তৰ অমূল্য সম্পদ পৰৱৰ্তী প্ৰশ্ন মমিন শব্দৰ অৰ্থ কি বিশ্বাসী পৰৱৰ্তী প্ৰশ্ন আনুমানিক কিমান শতিকাত জিকিৰ আৰু জাৰি ৰচনা কৰিছিল উত্তৰ খ্ৰীষ্টীয় সপ্তদশ শতিকাত পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমত কোনে প্ৰথমত আজান দিছিল বুলি এটা ধাৰণা কৰা হয় উত্তৰ আজান ফকিৰ তাৰপিছত প্ৰশ্নটি হৈছে দৰিয়া শব্দৰ অৰ্থ কি উত্তৰ সাগৰ বা নদী পৰৱৰ্তী প্ৰশ্নটো হৈছে কুতুব শব্দৰ অৰ্থ কি উত্তৰ ধ্ৰুৱ বা নক্ষত্ৰ এতিয়া তোমালোকে 2 নম্বৰত থকা কিছুমান পাঠভিত্তিক প্ৰশ্ন উত্তৰ চোৱা শাহ মিলনক কিয় আজান ফকিৰ বুলি কোৱা হয় উত্তৰ আজান ফকিৰেই পোন প্ৰথমে অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল বাবে তেওঁৰ নাম আজান ফকিৰ হৈছিল দ্বিতীয় প্ৰশ্নটো হৈছে ত্ৰিবেণী বুলি কাক কোৱা হয় উত্তৰ গংগা যমুনা আৰু সৰস্বতীৰ সংগমস্থলক ত্ৰিবেণী বুলি কোৱা হয় তাৰপিছত প্ৰশ্নটি হৈছে জিকিৰসমূহৰ অন্তৰ্নিহিত বিষয় কি উত্তৰ ইছলাম ধৰ্মীয় ৰীতি নীতি আৰু তত্ত্বই ইয়াৰ অন্তৰ্নিহিত বিষয় ভালেমান গীতত সংসাৰৰ অনিত্যতাৰ বৰ্ণনা দাঙি ধৰা হৈছে তাৰপিছত প্ৰশ্নটি হৈছে জিকিৰসমূহৰ সৈতে কোনবিধ গীতৰ সাদৃশ্য দেখা যায় উত্তৰ জিকিৰসমূহৰ লগত দেহ বিচাৰৰ গীতৰ সাদৃশ্য দেখা যায় তাৰপিছত প্ৰশ্নটি হৈছে জাৰি গীতত কিহৰ ঘটনা বৰ্ণনা হৈছে আৰু জাৰি শব্দৰ প্ৰকৃত অৰ্থ কি উত্তৰ জাৰিসমূহ মূলতঃ কৰুণ ৰসাত্মক গীত ইয়াৰ মূল অৰ্থ হৈছে বিলাপ ইয়াত কাৰবালাত ঘটা হাছান হুছেইনৰ মৃত্যুৰ ঘটনা বৰ্ণিত হৈছে যদি আজি ভিডিঅ'টিৰ পৰা তোমালোকৰ কিবা উপকাৰ হৈছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিবা আৰু ভিডিঅ'টি তোমাৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবা ধন্যবাদ